আজি দেওবাৰৰ দুপৰীয়া সাজৰ কাৰণে বনাবলৈ লৈছোঁ চিলি চিকেন। বনাবলৈ ল'লোহে হয়, কিন্তু যোগাৰহে যিমানখন লাগে। অৱশ্যে ল'ৰা-ছোৱালী দুটা ঘৰত থাকিলে মোৰ এই ক্ষেত্ৰত ডাঙৰ সহায় হয়। কটা-কুটা কৰিবলগীয়া কামখিনি সিহঁত দুয়োটাই কৰি দিয়ে। ল'ৰাটোৱেতো কটা-কুটাৰ কামখিনি কৰিবলৈ এখন স্পেচিয়েল কটাৰীও অৰ্ডাৰ দি কিনি আনিছে। সিহঁত দুটাৰ পৰা এইখিনি সহায় পোৱাৰ পাছত সিহঁতে ফৰমাইজ কৰা কিবা এটা আইটেম নবনাওঁ বুলি ক'বলৈয়ে বেয়া লাগে। আৰু সিহঁতৰ ল'ৰা-ছোৱালীৰ মন, সিহঁতৰতো নতুন টেষ্টি কিবা খাবলৈ মন গৈয়ে থাকে। আৰু সেইমতে ফৰমাইজ দিয়ে মাকক। আৰু তেনেকৈ ফৰমাইজটো পোৱাৰ পাছত ৰিফিউজ কৰোঁ কেনেকৈ? এনেকৈয়ে মাকজনী ফচি গৈ ডেইলি নতুন আইটেম বনোৱাত ব্যস্ত হৈ পৰোঁ। আজিও এয়া তাৰেই কুচকাৱাজ। অৱশ্যে ছোৱালীজনী হোষ্টেলৰ পৰা আহি ঘৰত থকাৰ কাৰণেও তাই ভাল পোৱা কিছুমান আইটেম বনাবলগীয়া হৈছে। ইয়াতে আকৌ ল'ৰাটোৰো ফোন। অ' তুমি তাৰমানে এইবোৰ বালৈহে বনোৱা। গতিকে হাতে সুতৰাই মিলাই ধুনীয়াকৈ ভাত সাজ সজাই কাষত চিলি চিকেনখিনি বাঢ়ি দি তাকেই খাবলৈ দিলোঁ। এতিয়া সিও খুচ, ময়ো খুচ, বায়েকো খুচ আৰু বাপেকটো এনেও খুচ।